আৰু বিল' 14 years আৰু আশা ৰাখিছোঁ যে এনেকুৱা ধৰণৰ খেল মাজে সময়ে হৈ থাকিলে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মন চনবিলাক ভালে থাকিব। কাৰণ অসমত খেলা ধূলাৰ প্ৰতি মানুহৰ আগ্ৰহ আছে, তাকে সুন্দৰকৈ পৰিচালনা হোৱাটো কামনা কৰিছোঁ আৰু এওঁলোককো মই সেইটোৱে এডভাইচ দিছোঁ। আৰু মনোজ শইকীয়াৰ প্ৰেচিডেণ্ট আৰু এখেত হ'ল দি ছেক্ৰেটাৰী জেনেৰেল মানে হেণ্ডবল ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আৰু আমাৰ নাই তেখেত যেই নহওক মুঠৰ ওপৰত খেলা হ'ব 31 তাৰিখলৈ, ফাইনেল খেলাখন 31 তাৰিখে হ'ব আৰু এখেতো ইয়াত থাকিব 31 তাৰিখলৈ গুৱাহাটীত। আৰু আপোনালোকে সাংবাদিকসকলে যদি সহায় কৰে এই খেলখনৰ প্ৰচাৰটো হ'লেও মই ভাল পাম সমষ্টি MLA হিচাপে। কাৰণ খেলখন যিহেতু এখন মানে হেণ্ডবলৰ যি প্ৰতিযোগিতাবিলাক ইয়াত তেনেকৈ আগতে হোৱা নাই। আগতে ফুটবল ক্ৰিকেট এইবিলাক আমাৰ ইয়াৰ মানুহে বেছি সেই খেলকেইটাও জনপ্ৰিয়তা আছে আৰু এই খেলটোৰ জনপ্ৰিয়তা বাঢ়িব লাগিছিল। আজি 125 বছৰ হৈছে, তথাপিও খেলখনৰ যিটো ক্ৰিকেট আৰু ফুটবলৰ লগত যিটো এতিয়াও সমানে প্ৰতিযোগিতা কৰিব পৰা হোৱা নাই। তথাপি আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে যিহেতু আমাৰ অসমে নেশ্যনেল লেভেলৰ ৰাষ্ট্ৰীয় পৰ্যায়ে এই খেলখন ইয়াত পাতিছে, তাৰ কাৰণে মই প্ৰথমে আমাৰ এই সিং ডাঙৰীয়াক মই তেখেত যিহেতু ছেক্ৰেটাৰী জেনেৰেল তেখেতক মই ধন্যবাদ দিছোঁ আৰু মই মনোজ শইকীয়া আমাৰ এছ'চিয়েশ্যনখনকো মই ধন্যবাদ দিছোঁ তেওঁলোকে এই খেলখন ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ কাৰণে। আৰু আশা ৰাখিম এই খেলা ধূলাৰ মাজেৰে আমাৰ নিউ জেনেৰেশ্যন নতুন পুৰুষে যাতে আনবোৰ যিবোৰ বদ অভ্যাস সেইবোৰ এৰিব পাৰে আৰু ভাল অভ্যাসৰ জৰিয়তে আমি যাতে ভৱিষ্যতে ল'ৰা ছোৱালীৰ ভৱিষ্যত গঢ়িব পাৰোঁ নপুৰুষক, তাকে মই আশা কৰিছোঁ। আজিৰে পৰা অসম হেণ্ডবল সন্থাৰ উদ্যোগত 37 সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতা সোণাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আৰু এই প্ৰতিযোগিতাত দেশৰ প্ৰায় 24খনতকৈ অধিক ৰাজ্যই ইয়াত অংশগ্ৰহণ কৰিছে আৰু প্ৰায় 600 খেলুৱৈ এই ৰাজ্যসমূহৰ পৰা আহিছে। আৰু আজিৰে পৰা প্ৰতিযোগিতাত দুখন ইয়াতে আমাৰ পথাৰ ঠিক কৰা হৈছে, 1 নম্বৰ আৰু 2 নম্বৰ গ্ৰাউণ্ড, তাতে খেলসমূহ অনুষ্ঠিত হ'ব। আৰু তাৰ লগতে যিটো ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষা, এই পৰীক্ষাটো পোনপ্ৰথমবাৰৰ কাৰণে অসমতে অনুষ্ঠিত হ'ব। প্ৰায় 130গৰাকী পৰীক্ষাত অৱতীৰ্ণৰ বাবে বিভিন্ন ৰাজ্যৰ পৰা ইয়াত ৰেফাৰীৰ পৰীক্ষা দিবলৈ আহিছে। আৰু আজি এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসমৰ প্ৰাক্তন মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই। আৰু ইয়াত ৰাষ্ট্ৰীয় যিটো আমাৰ ফেডাৰেশ্যন আছে, ফেডাৰেশ্যনৰ ছেক্ৰেটাৰী জেনেৰেলো উপস্থিত আছে, আমাৰ অসম অলিম্পিক সন্থাৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছে। আৰু আমি ভাবোঁ যে ছাব জুনিয়ৰটো যিহেতু 14 বছৰ অনুৰ্ধৰ এটা খেল আৰু এই খেলখনৰ জৰিয়তে আমাৰ ৰাজ্যই বিশেষভাৱে উপকৃত হ'ব পাৰিব আৰু আমাৰ যিটো ৰাষ্ট্ৰীয় দল, এই ৰাষ্ট্ৰীয় দল গঠন কৰাৰ ক্ষেত্ৰতো নিশ্চয় আমি ইয়াৰ দ্বাৰাই সহায়ক আমাৰ কাৰণে হ'ব। আৰু হেণ্ডবলটো যদিও জনপ্ৰিয় আমাৰ ৰাজ্যখনত বহু বিশেষকৈ 80 দশকৰ পৰাই হেণ্ডবলটো আছে যদিও আমি তাক সঠিকভাৱে হয়তো আগবঢ়াই নিয়াত ক'ৰবাত অসুবিধা আছিলে। আৰু এনেধৰণৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা যদি হৈ থাকে ভৱিষ্যতৰ দিনত নিশ্চয় আমি আমাৰ ৰাজ্যৰ পৰা ভাল খেলুৱৈ আমি সৃষ্টি কৰিবলৈ সক্ষম হ'ম। 24খন ৰাজ্য প্ৰায় 600 খেলুৱৈ ইয়াত আহিছে।